আজি তুমি মোক ইমান কষ্টকৈ খৰি ফলাইছা কিয় কিয় খৰি ফলাইছা ক কাৰণ দেহাৰ ঘাম ইমানখিনি ওলাই দিছা তুমি ইমানখিনি ফালি দিছোঁ মই খৰি কিয় ফলাইছা কোৱা ভাত নাখাবা আকৌ ভাত যে নাখাবি ভাত নাখাওঁ ৰাতিপুৱা সন্ধিয়া যে ভাতৰ চুৰটো যে মই বনাবলৈ যাওঁ মোৰ কি দেহাৰ ঘাম পানী নোলাই গৰমত কথা ক'বলৈ আহিছো যে তো মৰমকৈ তো ক'ব পাৰিলা হয় যে খৰি কেইটামান আছে ফালি দিয়া কিন্তু ইমান কষ্টৰ ইমান একদম দম দি খৰি ফালাইছ কিয় মোক খৰি নাফালাও যে সেইটো কাৰণে ফালা কৰাইছোঁ বুজিছ মানুহে খৰি নাফালিলে মই ইমানখিনি খৰি কেনেকৈ ফালিছোঁ পিছে কেনেকৈ ফালিছোঁ মই এটা কথা কৈ দিলোঁ যে সেইটো কাৰণে ফালিব লগা খঙতে আহিলি নহ'লেতো নাফালি বাদে কৈছিল এটা কথা নহয় তুমি 10টা কথা ক'লেও মৰমকৈ ক'লে যিকোনো মানুহ মৰমকৈ কথাটো কৈ দিবা কামটো হৈ যাব নোহোৱা কামো হৈ যাব বুজি পাইছা চব সময়তে মৰমৰ দ্বাৰাই কাম নচলে কোনোবা সময়ত যে খং উঠিও ক'ব লগা হয় এইটো কাৰণে খং উঠি চাওক মানুহে খং উঠি কিনে যিকোনো বস্তু কৰিলে কিন্তু নোহোৱা হৈ যায় মৰমত কোৱা মৰমত যিকোনো বস্তু মৰমত ক'বা তোমাৰ কাম হৈ যাব মোৰ গৰমত কোৱাৰ কাৰণে মোৰ খৰিখিনি ভালা হ'ল গাইছ মোৰ এতিয়া টেনশ্যন নাই কিন্তু মই কেতিয়াও মৰমত ক'লে পিছে মই তোমাৰ একো বস্তু একো কামেই কৰি নিদিওঁ কাৰণ তুমি মোক কৈছা নহয় এতিয়া গৰমত কৈছোঁ সেইটো কাৰণে মই তোমাক আজিৰ পৰা তুমি মৰমত ক'লে মই একো বস্তুৱেই নকৰোঁ তোমাৰ তেনেহ'লে ময়ো তোমাক মৰমত ক'লেও মই ভাত বনাই দেখুৱাম তৰকাৰী বনাই দেখুৱাম খাবি হ'ব ঠিক আছে